Hello everyone. আজি ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু সকলোৱে ব্যাকগ্ৰাউণ্ড চাই আৰু থাম্বনেইলৰ কেপচন চাইটো গম পাইছে আজি আহিছো আমি হুনৰ হাটলৈ খানাপাৰাৰ ফিল্ডত হৈ থকা হুনৰ হাটৰ মেলাখনৰ বিশেষত্ব হৈছে শিল্প সংস্কৃতি আৰু ৰন্ধনশৈলীৰ এক মিলন ক্ষেত্ৰ তালৈ আহিছো 11 মাৰ্চৰ পৰা হৈ আছে 20 মাৰ্চলৈকে থাকিব যিসকলে আহিছে যিসকলে অহা নাই আজি আপোনালোকক অলপ দেখাম সকলোৱে চাব আৰু 20 মাৰ্চলৈকে থাকিব ইচ্ছা কৰিলে আহিব পাৰিব বলক এতিয়া ফেয়াৰখনত কি হৈছে দেখাম হুনৰ হাট হৈছে এখন শিল্প বাণিজ্য মেলা যিখন অৰ্গেনাইজ কৰিছে দ্য মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই হুনৰ হাট ইজ এন ইভেণ্ট অৰ্গেনাইজ ইন ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি ফৰ দ্য এক্সিবিশ্যন অফ হেণ্ডিক্ৰাফ্ট এণ্ড ট্ৰেডিশ্যনেল প্ৰডাক্টছ মেড বাই আৰ্টিচানছ ফ্ৰম মাইনৰিটি কমিউনিটিজ এই হুনৰ হাট শিল্প বাণিজ্য মেলাখনত সকলোৱে নিজৰ কলা সংস্কৃতিৰ যিবোৰ জানে তাৰ ওপৰত ষ্টলবোৰ আৰম্ভ কৰিছে আৰু এখন 11 মাৰ্চৰ পৰা 20 মাৰ্চলৈকে অনুষ্ঠিত হ'ব আৰু ইয়াতে ভাৰতবৰ্ষৰ সকলোৰে ষ্টলবিলাক আহিছে ভাৰতবৰ্ষৰ বাহিৰৰো আহিছে ভাৰতবৰ্ষৰ ভিতৰৰ আৰু অসমৰ বিভিন্ন ধৰণৰ ষ্টলবোৰ আহিছে আৰু মই ইয়াতে এখন পঞ্জাবৰ এখন ষ্টলত ষ্টেটমেণ্ট কিছুমান দুপাট্টা চালোঁ খুব ভাল লাগিলে পঞ্জাবৰ আহিছে ৰাজস্থান আহিছে অন্ধ্ৰপ্ৰদেশ আহিছে হিমাচলৰ আহিছে ভেৰাইটিজ আহিছে শিল্প বাণিজ্য মেলাখনৰ লগতে সুন্দৰ এটা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হৈ আছে জুৱেলাৰী ষ্টৰখন ভাল লাগে জুৱেলাৰীবিলাক এইখন কিন্তু বিয়াৰ ৰিচেপশ্যন এৰিয়া নহয় এইটো হুনৰ হাটত খোৱাৰ কাউণ্টাৰ কিছুমান লগাই দিছে এজ ৰেষ্টুৰেণ্ট টাইপ ইমানেই বেছি ডাঙৰ যেন বিয়া খাবলৈ অহাৰ যেনহে নিচিনাহে লাগিছে এইবোৰ কিন্তু এখন ৱাল হেঙিংছ হয় বা ৱালত সজোৱা এখন পেইণ্টিংছ হয় সেইবোৰ তেওঁলোকৰ শিল্প বাণিজ্য কলাৰ তেওঁলোকে এখন নিজে বনাইছে আৰু খুব ধুনীয়া লাগিছে ভেৰাইটিজ লাইটছবোৰো আহিছে ৱাল হেঙিং কিছুমানো বৰ আহিছে আৰু লগতে শুনিছে চাগে আপোনালোকৰ গান সাংস্কৃতিক অনুষ্ঠানো হৈ আছে খুব সুন্দৰ গানো কোনোবাই পৰিৱেশন কৰি আছে আৰু ইয়াতে জুবিন দীক্ষিতৰ কাৰোবাৰ হয়তো প্ৰগ্ৰেম আছে আপোনালোকে গ'লে নিশ্চয় গমেই পাব আৰু এইখিনি মাৰ্বলৰ তেওঁলোকে বিভিন্ন ধৰণৰ ভেৰাইটিজ মেটেলৰ কিছুমান ষ্টেচু ৰাখিছে ভগৱান কৃষ্ণ ভগৱান গণেশ বুদ্ধৰো ৰাখিছে খুব ধুনীয়া লাগিছে মই যিবোৰ অলপ আপোনালোকক দেখাইছোঁ আপোনালোকে নিশ্চয় এবাৰ সময় পালে যাব আৰু এতিয়া বলক কিবা এটা খাই লওঁ আৰু খাবলৈ আহি ভাল লাগিলে দাল কচুৰি চলো ये मूंग दाल कचौड़ी ना मूंग दाल कचौड़ी टेस्ट अच्छा होगा बहुत अच्छा होगा पहले आप खाइए पहले इस्तेमाल करो विश्वास मार्बলৰ ষ্টেচুবোৰ খুব ধুনীয়াকৈ লগাইছে আৰু ফাইনেলি মঞ্জীভ ইজ এনজয়িং সি বেটৰ ফাৰ্নিচাৰবিলাকত বহি অলপ এনজয় কৰিছে আমাৰো খুব ভাল লাগিছে হেল্ল' এভৰিৱান আজি নেক্সট ডে আজি ল'ৰাৰ স্কুলত প্ৰি হোলি পাতিছে হোলীটো 18th হয় আজি বাৰু 14th চ' তাক তেনেকৈ ড্ৰেছ পিন্ধাই নিছোঁ স্কুলৰ পৰা হোৱাইট ড্ৰেছ কোড দিছিলে আৰু এপেকেট স্কিন ফ্ৰেণ্ডলি হোলীৰ পেকেট লৈ যাব দিছে সেই যাব ওলাইছোঁ এতিয়া 10:20 মান হৈছে গতিকে স্কুলত কেনেকৈ কি চেলিব্ৰেশ্যন কৰে অলপ দেখাব চেষ্টা কৰিম সকলোৱে চাই থাকিব হেপী হোলী মামিক লগাই নিদিয়া মমিক লগাই নিদিয়ে মমিক এয়া মঞ্জীৱৰ স্কুলত হোলী এজ এ প্ৰি হোলী চেলিব্ৰেশ্যন পাতিছে মঞ্জীৱে একচুৱেলি ভয় কৰিছে কাৰণ তাৰ জন্মৰ পিছৰ বাৰ যিবাৰ হোলী আছিলে সেইটো ক'ভিডৰ কাৰণে তেনেকৈ ফেষ্টিভেলছবোৰ এনজয় কৰা হোৱা নাছিলে কাৰণে তাৰ এইবাৰ ফাৰ্ষ্ট হোলী আৰু ল'ৰা ছোৱালীবিলাকে চবেই হোলী খেলি চব ৰং বিৰঙৰ হৈ আছে কাৰণে সি অলপ ভয় কৰিছে তাৰ কোনটো ফ্ৰেণ্ড আছিলে যি 2 উইকছ গৈছিলে সি কালাৰফুল হোলীৰে ভৰি থকাৰ কাৰণে সি কাকো চিনি পোৱা নাই সেইকাৰণে দেখিছে না সেয়াও সি মোৰ কোলাতে বহি আছে গতিকে সি তেনেকৈ ইমান ফ্ৰেণ্ডছৰ লগত নেখেলিলে খালি অকণমান ক্লাছ টিচাৰে লগাই দিলে তাক দিলে মোক দিলে সেয়াই আৰু জাষ্ট খালি তাক সেই ফেষ্টিভেলৰ মানে এনজয়মেণ্টটো কেনেকুৱা কি হয় যে সেইটো ফিল কৰালোঁ যে হোলী আমাৰ হোৱাইট ড্ৰেছত খেলে বা হোলী কেনেকৈ খেলে কি
সেইটো খালি ফিল হ'ল আৰু যিহেতু এতিয়া সৰু হৈ আছে আৰু 1-2 বছৰমান গ'লে হয়তো সি ভালকৈ বুজি পাব আৰু ফ্ৰেণ্ডছৰ লগত ভালকৈ খেলিব বাই দ্য ৱে খুব ভাল লাগিলে প্লে স্কুলবিলাকত এনেকৈ প্ৰি ফেষ্টিভেল পাতি ভাল কৰে সকলো ল'ৰা ছোৱালীয়ে সেই প্ৰত্যেকটো উৎসৱৰ তাৰ মহত্ব কি উৎসৱটোৰ প্ৰয়োজনীয়তা কি তাৰ লগত কেনেকুৱা ড্ৰেছ পিন্ধিব লাগে সেই সকলোবোৰ গম পায় তাৰ কাৰণে খুব ভাল লাগে আৰু তাৰ লগতে আমাৰ পেৰেণ্টছসকলৰো হোলী খেলিলা স্কুলত এনজয়মেণ্ট হৈ গ'ল খেলিলা গতিকে সেয়াই আৰু সি বৰ বেছি সময় নাথাকিলে 1 পৰা 1.5 ঘণ্টামান সময় আমি গাৰ্জেনৰ লগত প্লে গ্ৰুপৰ ল'ৰা ছোৱালীখিনি নাৰ্চাৰী ল'ৰা ছোৱালীবোৰো আছিলে তো তেনেকৈ অকণমান সময় স্পেণ্ড কৰিলোঁ আৰু ভাল লাগিলে এণ্ড সকলোকে হোলীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ এণ্ড উইচিং ইউ অল এ ভেৰি হেপী হোলী ইন এডভান্স চ' আজিলৈ ব্লগটো সামৰিছোঁ থেংক ইউ বাই